এভৰিৱান কি খবৰ আশা কৰো সকলো ভালে আছে স্বাগতম জনাইছো মই পুনৰ এটি নতুন ভিডিঅ'লে আজি মই এনেকৈ ওলাই লৈছো হয়নে কিয় ওলাই লৈছো জানে নে আজি আমি যাম আৰু কৰবালে সো আপোনালোকক মই সিক্ৰেটকে নথম মই সব কৈ দিম সো আজি আমাৰ ইয়াত 13 আগষ্টত আমাৰ ইয়াত বুলি নহয় সবতে 13 আগষ্ট সো 13 আগষ্টত আমাৰ ইয়াত আপোনাৰ তিৰংগা যাত্ৰা পাতিছে সো আমি এতিয়া যাম তিৰংগা যাত্ৰালে ভিডিঅ'টো চাই থাকিব আৰু যেহেতু আমাৰ স্বাধীন ভাৰতৰ 75 বছৰীয়া বৰ্ষপূৰ্তি লগতে সংগতি ৰাখি আজিৰ দিনত 1 বজাত আপোনাৰ তিৰংগা যাত্ৰা আৰম্ভ কৰিব সো তিৰংগা যাত্ৰাত আমাৰ হৌপথাৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া উপস্থিত থাকিব সো আপোনালোকে চাই থাকক সকলোবোৰ দেখুৱাই থাকিম বৰ বিশেষ দেখাব নোৱাৰো কাৰণ কিয় নোৱাৰো জানেনে নিজে কেমেৰা কৰি নিজে আকৌ যাত্ৰা যেহেতু তিৰংগাখন ধৰি যাব লাগে সো তথাপিতো যিমান পাৰিম মই আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰি দিব সো আজিৰ এতিয়া মই যাওঁ তিৰংগা যাত্ৰালে সম্পূৰ্ণ ভিডিঅ'টো চাব কেনেকুৱা লাগে জনাব বলক এতিয়া আমি তিৰংগা যাত্ৰালে যাওঁ এয়া আমি আহি পাই গ'লোহি এতিয়া সবকে এখনকে পতাকা দিছে সবে ভাগে ভাগে পতাকাবোৰ লৈ আছে তাৰপা এতিয়া আমি যাওঁ মুকলি মঞ্চ আমাৰ মানে তিৰংগা যাত্ৰা কৰি ইয়ালৈকে আহিছিলোঁ ইয়াতে শেষ কৰা হৈছে তিৰংগা যাত্ৰা তাৰপা আমি অলপমান ইয়াতে জিৰোৱা হ'ল গোটেই মানুহখিনি আৰু বহুতখিনি মানুহ ওলাই আহিছে ভাল লাগিলে আজি তিৰংগা যাত্ৰালৈ আহি তাৰপা যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু কমেণ্টো কৰি দিব পাৰিলে ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভিউজ আহিলেহে মোৰ কিবা এটা হ'ব আৰু সো ভাল লাগিলে লাইক কৰি দিব আৰু বিশেষকৈ মানুহখিনিকে দেখুৱাইছোঁ মানে কিবা এটা হ'লে গোটেই মানুহখিনি ওলাই আহে আমাৰ আচলতে জনতা খুবেই ভাল এয়াই ভাল লাগে গোটেই মানুহখিনি ওলাই আহে আৰু আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগে লাইক কৰি দিব বাই বাই টেক কেয়াৰ